हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে ডেকা ক্ৰিয়েশ্যন শকুন্তলা ধাৰাবাহিকৰ যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল যে শংকৰে যে শেৱালিক লৈ সিৰিয়াছ নহয় সেই কথাটো নিৰ্মালীয়ে শেৱালিক ক'লে আৰু শংকৰৰ কথা তেনেকৈ কোৱাত শেৱালিৰ খং উঠিছিল আৰু শংকৰৰ বিষয়ে তেনেকৈ ক'বলৈ মানা কৰা দেখিবলৈ পাইছিল। ইফালে মৰমীৰ ককায়েক দিগন্তই শকুন্তলাৰ যে বিয়া ভাঙিছিল সেই কথাটো মায়াক কৈছিল আৰু বিয়া ভঙা ল'ৰাজন শকুন্তলাৰ প্ৰেমিক বুলি কৈছিল আৰু লগতে শকুন্তলাৰ অতীতৰ কথাখিনি বিনোদনক ক'বলৈ মায়াক কৈছে আৰু সেই কথাখিনি বিনোদনক ক'লে শকুন্তলা আৰু বিনোদনৰ সম্পৰ্কটো বেয়া হ'ব। শকুন্তলা ঘৰৰ পৰা ওলাই দিব নেকি দেখিবলৈ পাব শকুন্তলা নামৰ ধাৰাবাহিকখনত। আনফালে যোৱাটো খণ্ডত শংকৰে প্ৰিয়ংকাৰ লগত ৰেষ্টুৰেণ্টত যোৱা দেখিবলৈ পাইছিল আৰু শংকৰে যে প্ৰিয়ংকাৰ লগত ৰেষ্টুৰেণ্টত গৈছিল সেই কথাটো শেৱালিয়ে গম পাব নেকি দেখিবলৈ পাব শকুন্তলা নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত। ইফালে আকৌ মায়াই যে শকুন্তলাৰ ওচৰত যাব আৰু শকুন্তলাৰ অতীতৰ কথাবিলাক কোৱা দেখিবলৈ পাব। আনফালে শংকৰে শেৱালিক দেখি পলাব আৰু শেৱালিয়ে শংকৰহঁতৰ ঘৰলৈ যাব। শেৱালিয়ে বাৰু শংকৰ আৰু শেৱালিৰ প্ৰেমৰ সম্পৰ্কটো মাকৰ আগত ক'ব নেকি দেখিবলৈ পাব শকুন্তলা নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।